খবৰ আপোনালোকৰ নিশ্চয় খবৰটো ভাল আৰু আপোনালোকে চাই আছে গাইজ মোক এটা বেলেগ চেনেলত মই আজি মই এটা ৰিভিউ দিবলৈ যাই আছোঁ এটা প্ৰডাক্ট দেখাম আপোনালোকক যোনটো গাইজ ইঞ্জিন অইল হয় মই কেইদিনমান আগতে স্পনচাৰ কৰিছিলোঁ এটা ইঞ্জিন অইলৰ ইনষ্টাগ্ৰামত চ' আপোনালোকে চাইছিল তেলটো মোক না খুব ভাল লাগিছে সেইটো কাৰণে মই আজি আকৌ আহিলোঁ কি এটা ভিডিঅ' বনাই দিওঁ সিহঁতৰ চেনেলত তো এতিয়া মই সিহঁতৰ চেনেলত এটা ভিডিঅ' বনাই দি আছোঁ চ' আপোনালোকক মই আজি ডিফুত লৈ যাম ক'ত আছে ফেক্টৰীটো চ' মই ফেক্টৰী নহয় এইটো এজ এ গুডাউন বুলি ক'ব পাৰে বাট এইটো ডিফু কয় চ' সিহঁতৰ লগত কথা পাতাম লগ ধৰাম চ' মই লোকেশ্যনটো আপোনালোকক দেখাই দি আছোঁ ভাই এইটো কি কয় একেদেৱ ৰোড তুলা ফেক্টৰী নিয়াৰ তুলা ফেক্টৰী পৰে চ' বিষ্ণুপথ হয় এইটো বিষ্ণুপথৰ ভিতৰেদি চিধা যাব লাগে মই ভিডিঅ'ত পূৰা দেখাই আছোঁ চ' এইফালৰ পৰা আহিলে গাইজ এইটো ধীৰেণপাৰা ছাইড হয় ধীৰেণপাৰা ছাইডৰ পৰা এইটো ছাইডত আহিলে আপোনালোকে তুলা ফেক্টৰী পাই যাব আৰু এইটো ছাইড হয় গাইজ যোনটো আমাৰ কি আছিল ভৰলুমুখৰ ছাইডৰ পৰা আহিলে এইটো ছাইড পায় চ' এতিয়া বেছি কথা নাপাতি কেনে ভিতৰত যাওঁ তাৰপিছত দেখা আছোঁ আপোনালোকক চ' গাইজ আমি এটা চিধা সোমাই আহিলোঁ বিষ্ণুৰাভা পথেদি আৰু একদম চিধা আহিব ষ্ট্ৰেইট আহি কেনে আমি টাইম লেপছ দেখাই দিছোঁ আপোনালোকক তাৰপিছত আহি কেনে আপোনালোকে চাব এইফালে ৰাইট ছাইডত আছে আৰু তাতে যাই কিনে আপোনালোকক এটা ভিলা আছে চ' বিশ্বকৰ্মা ভিলা বুলি এটা আছে মই বিল্ডিংটো আপোনালোকক দেখাই আছোঁ তাৰে ভিতৰত এতিয়া সোমাই আছোঁ চেলছ এক্সিকিউটিভ আমাৰ লগত আছে চ' গাইজ আপোনালোকে চাব পাৰি আছে এইটো বিশ্বকৰ্মা ভিলা হয় আৰু তাৰ ভিতৰত আছে মেইন কেবিন আৰু যোনটো ডিফুত আহিছিলোঁ আমি তো এইটোৰ ভিতৰত যাওঁ আৰু তাৰপিছত দেখা চ' গাইজ আমি এতিয়া আহি পালোঁ নিটক পেট্ৰল লুপৰ ভিতৰত চ' এতিয়া ডিফুৰ ভিতৰত আমি সোমাই আছোঁ আৰু তাতে যাই কেনে কথা পাতি আছোঁ চ' এতিয়া আমি আহি গ'লোঁ তেল ডিফুৰ ভিতৰত আৰু মোৰ লগত আছে চেলছ এক্সিকিউটিভ চ' তেখেতৰ পৰা আমি প্ৰথমতো আমি ইন্ট্ৰডাকশ্যনটো লৈ লওঁ হাই মোৰ নাম ৰীনা বিশ্বাস মই নিটক পেট্ৰলিয়াম কোম্পানীৰ পৰা কৈ আছোঁ চ' আপোনালোকে দেখা পালে কি ইয়াতে প্ৰডাক্ট বহুখিনি প্ৰডাক্ট আছে চ' তাৰ পৰা আমি বেছিক দুটা দেখাম চ' এটা মোৰ হাততে আছে চ' এতিয়া আমাৰ লগত মেডাম আছে চ' তেখেতৰ লগত এটা কথা পাতি এইটো জানিলোঁ কি এইটোৰ মানে বেনিফিটছ কি হয় চ' তেখেতে এটা বুজাই দিব আমাক চ' মই আজি আপোনালোকক বেচিকেলি টু হুইলাৰৰ প্ৰডাক্টৰ ওপৰত দেখাব গৈ আছোঁ আপোনাৰ এইটো লিখা আছে নিটক ব্ৰেণ্ড হয় আমাৰ কোম্পানী হয় মাইলেজ বুষ্টাৰৰ হয় মটৰ বাইক স্পেচিয়েলি হয় এইটো আপোনাৰ 40 ছেগমেণ্টৰ হয় লগতে 20W40SL গ্ৰেডৰ হয় আৰু আমাৰ জাৰ্মান টেকন'লজি হয় এইটো আপোনালোকে 900 ml আৰু 1 লিটাৰ এভেইলেবল আছে পাই যাব এইটো লগতে স্কেনাৰ আছে কিবা যদি ইনফৰমেশ্যন লাগে আপোনালোকে গোটেইখিনি চাব পাৰিব আৰু আমাৰ ইয়াতে তলৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰো দিয়া আছে আৰু বেক চাইডে আপোনাৰ MRP খন দিয়া আছে 365 আৰু ইয়াতে মই আৰু এখন প্ৰডাক্ট দেখাব গৈ আছোঁ আপোনালোকক এইটোও ছেম হয় আপোনাৰ টু হুইলাৰৰ হয় স্পেচিয়েলি মটৰ বাইক স্পেচিয়েল লিখাই আছে ইয়াতে লগতে আপোনাৰ ছেম হয় 40 ছেগমেণ্ট হয় 20W40SN গ্ৰেড হয় এইটো লগতে জাৰ্মান টেকন'লজি হয় ছেমে হয় স্কেনাৰ আছে কিবা ইনফৰমেশ্যনৰ কাৰণে আপোনালোকে গোটেইখিনি চাব পাৰিব লগতে 900 ml 1 লিটাৰ এভেইলেবল পাব ইয়াতো ছেম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে আৰু এইটো আপোনাৰ MRP খন 425 চ' আপোনালোকে যেনেকুৱা দেখা পালে কি আমি তেলৰ ডিটেইলছখিনি গমে পালোঁ আৰু এতিয়া তেলৰ আমি কোৱালিটিটো চেক কৰিম চ' মেডামে চেক কৰাই দেখা দিব চ' এতিয়া মই আপোনালোকক স্পীডাৰ প্ৰ' নিটকৰ এইটো মানে তেলৰ কোৱালিটিখন দেখাই আছোঁ আপোনালোকে চাই আছে এইটো 900 ml আৰু 1 লিটাৰ এভেইলেবল পাব গোল্ডেন কালাৰৰ হয় এইটো চালে আপোনালোকে তেল কোৱালিটিখন গোল্ডেন কালাৰৰ হয় আৰু আপোনাৰ ফুললি সিনথেটিক হয় 900 ml আৰু 1 লিটাৰ আপোনালোকে এভেইলেবল পাব এইটো চ' কিবা এটা মই আহাৰ পিছৰ পৰা কিবা ধামাকা এটা অফাৰৰ কথা শুনি আছিলোঁ চ' এতিয়া মেডামৰ লগত আমি কথাটো পাতিলোঁ কি অফাৰটো কোনটো অফাৰ কি এইটো সামাৰ বনাঞ্জা সেল হয় আচ্ছা চ' যেনেকুৱা আপোনালোকে চাব পাৰি আছে ইয়াতে 5টা কাৰ্টুন ললে কি পাব 5টা কাৰ্টুন ললে ষ্টিল বাৰৰ হেলমেট পাব আপোনালোকে ষ্টিল বাৰটো গম পায় এটা ব্ৰেণ্ডৰ নাম হয়
আৰু আপোনালোকে 10 কাৰ্টুনছ ললে ফেন পাব এটো বাজাজৰ ফেন হয় 10 কাৰ্টুন ললে ফেন সো এফালে 20 লিখা আছে যে এটো আপোনাৰ 20 কাৰ্টুনছ হয় আচ্ছা 20 কাৰ্টুনছত আমাক মিক্সাৰ গ্ৰাইণ্ডাৰ দিব হয় হেভেলছৰ মিক্সাৰ গ্ৰাইণ্ডাৰ দিয়া হ'ব আৰু আচ্ছা আৰু 35 এটা লিখা আছে ইয়াতে 35 কাৰ্টুনছ ললে আমাৰ প্ৰেষ্টিজৰ ইন্ডাকচন ওভেন পাব আপোনালোকে আচ্ছা আৰু 50 কি আছে এটা ফোন ৰাখা আছে যে হয় মানে ফোন দিয়া হ'ব আচ্ছা এটা ফোন দিয়া হ'ব মানে এটা নতুন ফোন হয় এটা আমি এনে দেখোৱাৰ কাৰণে আমি এটা ফোন ৰাখি দিছো যেহেতু এটা নতুন ফোন দিয়া হ'ব 50 কাৰ্টুন ল'ব লাগে মানে প্ৰডাক্ট ল'ব লাগিব সো আপোনালোকে দেখা পালে কি এইখিনি গিফটটো কমপ্লিট হৈ গ'ল আৰু কিবা এক্সট্ৰা আছে নেকি এক্সট্ৰা গিফটটো আছে আমাৰ আচ্ছা আৰু এক্সট্ৰা গিফট আছে আপোনালোকৰ আছে ইয়াতে আমাৰ টি-শাৰ্ট আছে আচ্ছা ৰেড কালাৰ আছে ব্ল্যাক কালাৰ আছে আপোনালোকে যি পছন্দ ল'ব পাৰে কালাৰ আচ্ছা মানে এইটো মানে এক্সট্ৰা কৰি দিয়া হয় ন এইটো এক্সট্ৰা দিয়া আমাৰ কোম্পানীৰ ফালৰ পৰা দিয়া হয় আচ্ছা ইয়াতে এটা ওয়াচো আছে হয় এইটো নিকৰ আমাৰ কোম্পানীৰ হয় এইটো দিয়া হ'ব আমাৰ গিফট আইটেম আছে এক্সট্ৰা আৰু ক্যালেন্ডাৰ আছে কলম আছে আপোনালোকৰ আৰু ইয়াতে চাবি ৰিং আছে ল'ব পাৰে আপোনালোকে ভাল কোৱালিটি সো তেখেতৰ গুডাউনো আছে তো আমি গুডাউনৰ ফালে যাওঁ বলা তো আজি মই আপোনালোকক মানে দুটা প্ৰডাক্টৰ বিষয়ে দেখালো সো এইটো গুটেখিনি তাতে গ'লে আপোনালোক আৰু মেটেৰিয়েলছ আছে তাতে চাব পাৰিব এইটো অকল দুটাই চাইছে আপোনালোকে সো বলা আমি গুডাউনৰ ফালে যাওঁ সো গাইজ এতিয়া আমি গুডাউনলৈ আহি গ'লো আৰু এতিয়া কেইটামান প্ৰডাক্ট আছে কেইটামান নহয় বহুত কেইটা প্ৰডাক্ট আছে যেনেকুৱা আমি কৈছিলোঁ সো এতিয়া মেডামে আমাক বুজাই দিব সো আমাৰ এইটো গোডাউন হয় চাইছে আপোনালোকে ইমান ডাঙৰ গোডাউন হয় কালি যোৱাকালি যিহেতু মই মানে যিটা প্ৰডাক্টৰ বিষয়ে দেখাইছিলোঁ এইকেইটাতো ষ্টক আছে আৰু আমাৰ 2 হুইলাৰ 3 হুইলাৰ 4 হুইলাৰ গোটেইখিনি মানে ষ্টকত আছে আৰু এভেইলেবল আছে ইয়াতে গুডাউনটো চালে আমাৰ ভালেখিনি ডাঙৰ হয় ইয়াতে সব ইয়াতে ষ্টকত আছে মানে ইয়াতে ৰাখা হয় গোটেইকেইটা আমাৰ মেটেৰিয়েল সো আপোনালোকে গুডাউনটো চাই লওক সব ইয়াতে ষ্টকত ৰাখা আছে আমাৰ সো আপোনালোকে চালে কি গুডাউনটো কিমানখিনি ডাঙৰ আৰু কিমানখিনি মেটেৰিয়েল আছিল আৰু যিখিনি আপোনালোকৰ দৰকাৰ হয় সো এইখিনি এভেইলেবল পাই যাব আৰু কিবা এক্সট্ৰা কিবা আছে এইটো মেডামে ক'ব এতিয়া তো আপোনালোকে আমাৰ গুডাউনখিনি চালে কি আছে ষ্টকত ভালেখিনিতো চালে ডাঙৰ হয় আৰু আমাৰ ইয়াতে আপোনালোকে গ্ৰীচো পাব লগতে ইঞ্জিনিয়াৰটো পাব লগতে আপোনালোকে গ্ৰীচো পাব আৰু আমাৰ গুৱাহাটীত আপোনাৰ ডিপো আছে আৰু হাৰিয়ানাত মেনুফেকচাৰ আছে আৰু হেড অফিচ আমাৰ দিল্লীত হয় সো আপোনালোকেতো দেখা পালে কি কিমানখিনি প্ৰডাক্ট আছিল আৰু আপোনালোকে যদি ল'ব বিচাৰে তেন্তে অনলাইন আৰু অফলাইনতো এভেইলেবল পাই যাব সো সব গোটেইখিনি লিংক আমাৰ ডিছক্ৰিপশ্যন বক্সত আছে আৰু সিহঁতৰ নিজৰ ইনষ্টাগ্ৰাম পেজো আছে আৰু ইউটিউবতো আছে সো আপোনালোকে যাই ছাবস্ক্ৰাইবো কৰিব পাৰে আৰু ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰাম ফেচবুক সো লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স সো আপোনালোকে যাই চেক কৰি ল'ব আৰু নিজৰ ৱেবছাইটো আছে তাৰ পৰাও আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু যদি কিবা বুজি পোৱা নাই তেন্তে কন্টেক্ট নাম্বাৰ আহি আছে স্ক্ৰীনত এই নম্বৰ আৰু লোকেশ্যন আহি আছে সো কিবা যদি বুজি পোৱা নাই ভিডিঅ'টো তেনেহ'লে আপোনালোকে কন্টেক্ট কৰি যোগাযোগ কৰিব পাৰিব থেংক ইউ